हेलो एवरीवन वेलकम बैक टू माय अनदर वीडियो। मैं आप लोगों को हम से एक वीडियो सीधा सो गाइस आज मैं आप लोगों को मेरे वीडियो में स्वागत करता हूँ। तो आज मैं ये वीडियो अসমীয়াত बनाবলৈ লৈছো কিয়নো মোৰ বহুতো ভিউয়াৰ্সে কৈছিল যে ভিডিওটো অসমীয়াত বনালে ভাল হ'ব কিয়নো এইটো স্পেশালি ভিডিও হ'ব যোনে এডিআৰইত ড্ৰাইভাৰৰ পোষ্টত এপ্লাই কৰিছিলে যেটো অহা 29 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছে। তো এতিয়া এক সপ্তাহ বাকি আছে। তো এক সপ্তাহত আপোনালোকে কি কৰিব লাগিব হেতু মই আপোনালোকক অলপ টিপস দিব বিচাৰিছো যেহেতু মই মোৰ অভিজ্ঞতাৰ ওপৰত কথাটো ক'বলৈ গৈ আছো। ময়ো আগতে যিমান কোৱেশ্চন পেপাৰ আছিল হেবিলাক কালেক্ট কৰি মই সলভ কৰিছিলো। হেয়ে আপোনালোকে আগতে হৈ যোৱা ড্ৰাইভাৰ এক্সামৰ কোৱেশ্চন পেপাৰবোৰ কালেক্ট কৰি আপোনালোকে সলভ কৰিবলৈ ট্ৰাই কৰিব। স্পেশালি যোনটো যোৱা বছৰ হৈ গৈছিল ড্ৰাইভাৰ এক্সাম হেইটো সলভ কৰিব। তাৰ পিছত আপুনি এই ৰিসেন্টলি যোনটো ডেট 15ত এক্সাম হৈ গৈছে এছএছ লেভেলৰ এইটো কোৱেশ্চন পেপাৰ চালেও আপোনালোকে মানে বহুত হেল্পফুল হ'ব কিয়নো কোৱেশ্চন পেপাৰত যিবোৰ টপিকস আহে আপোনালোকে জানিব পাৰিব যে কি টপিকৰ ওপৰত বেছিকৈ আহে আৰু কোনটো টপিক চালে আপোনালোকৰ ভাল হ'ব। সকলোৱে মেথছৰ কাৰণে ভয় কৰি থাকে, এইটো একচুয়ালি ভয় কৰিব লগা কথাই নাই। আপোনালোকৰ যদি বেসিক ক্লিয়াৰ আছে তেনেহলে ড্ৰাইভাৰৰ যিবিলাক মেথছৰ কোৱেশ্চন আহিব আপোনালোকে সিওৰ পাৰিবই। বেসিক কোৱেশ্চনস মানে আপোনালোকে পুৰণ নেউতা আৰু নাম্বাৰ এলফাবেট এইবিলাক সব ক্লিয়াৰ হ'ব লাগিব। মানে যিবিলাক বেসিক যিবিলাক ক্লাস 1 2 3 4 5 লেভেলত মানে ক্লিয়াৰ কৰা যায় সেইবিলাক যদি আপোনালোকৰ ক্লিয়াৰ থাকে অতি সহজতে মেথছবিলাক কৰিব পৰা যায়। তো আপোনালোকে এতিয়া সময় নষ্ট কৰি লাভ নাই। একচুয়ালি এতিয়া আপোনালোকে মই কিছুমান চেনেল সাজেষ্ট কৰি দিব পাৰো, আপোনালোকে ফলো কৰিব বিচাৰিলে ফলো কৰিব পাৰে। লক্স টক্স বুলি এটা আছে, মই আগতে এৰ চেনেলটো ফলো কৰিছিলো, বহুত ভালকে শিকায়। আৰু কিছুমান চেনেল আছে যিবিলাক আপোনালোকে নিজে টপিক ওয়াইজ পঢ়াই হিহঁতে এইবিলাক চেনেল আপোনালোকে ফলো কৰিব পাৰে। মই কিছুমান চেনেল মোৰ ডেসক্ৰিপচন লিংকত দি দিম আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাকো মই পাৰিলে মোৰ ডেসক্ৰিপচনত দি দিম, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু নিজে ট্ৰাই কৰিব সলভ কৰিবলৈ। নহলে ইউটিউবতো পাই যাব কোৱেশ্চন আনসাৰ লগতে। তো সেইবিলাক আপোনালোকে ট্ৰাই কৰিবলৈ চেষ্টা কৰক। এতিয়া সময় নষ্ট কৰি লাভ নাই, আপোনালোকে এতিয়া পুৰা লাগি ধৰক, এতিয়া আমি জবটো ল'বই লাগিব। আৰু আপোনালোকে জানেই চাগে এবাৰ 20 মাৰ্কস আহিব ৰড ট্ৰান্সপৰ্টৰ ওপৰত। তো ৰড ট্ৰান্সপৰ্টৰ ওপৰত আপোনালোকে চাব লাগিব ৰড সাইনেজ ভেৰি ইম্পৰ্টেন্ট আৰু যিবিলাক গাড়ীৰ পাৰ্টস আছে এইবিলাকো চালে ভাল। কিন্তু মোৰ মতে ৰড ট্ৰান্সপৰ্টৰ পৰা আপোনালোকক আইন বিলাকো দি দিব পাৰে, কোনটো আইন কেতিয়া বনাইছিলে, কি আইন আছে এইবিলাকো চাব পাৰিব আপোনালোকে। আৰু এবাৰ মোৰ মতেটো ক'বলৈ গ'লে ৰড সাইনেজৰ ওপৰত আপোনালোকে ভালকে চাই যাব, কোনটো ৰড সাইন কি নাম কত এইটো সাইন থাকিলে কি কৰিব নোৱাৰি কি কৰিব পাৰি আৰু কিছুমান ফুল ফৰ্মো চাই যাব আপোনালোকে ৰড ট্ৰান্সপৰ্টৰ ওপৰত। ডিটিও পাব্লিক ভেহিকল আৰু কমাৰ্চিয়েল ভেহিকলৰ মাজৰ পাৰ্থক্য কি এইবিলাক আপোনালোকে নম্বৰ প্লেটৰ ওপৰত আপোনালোকে চাব লাগিব। বহুত তো মানে টপিকস সোমাই থাকে। আপোনালোকে ৰড ট্ৰান্সপৰ্ট বুলি সাৰ্চ কৰিলে বহুতো কোৱেশ্চনস পাই যাব, সেইকেইটা কোৱেশ্চনস চালেও হৈ যাব লাগে মোৰ মতে। একচুয়ালি যিবিলাক কোৱেশ্চনস ৰড ট্ৰান্সপৰ্টৰ ওপৰত আহিব একচুয়ালি ৰড সাইনেজৰ মই অলৰেডি ক'লোৱে, ৰড সাইন্স এণ্ড ট্ৰাফিক ৰুল ট্ৰাফিক লাইট সেইবিলাকৰ ওপৰত আপোনালোকক কোৱেশ্চন দিব পাৰে, সেইকাৰণে ভালকে চাই যাব। আৰু কণ্ডিশ্যন বেসড কোৱেশ্চনো আহি যাব পাৰে, যেটো আমাক সুধিছিলে ইণ্টাৰভিউৰ সময়ত, যেনেকা পুৰা বৰষুণ পৰি আছে আপুনি গাড়ীটো যাবলৈ কেনেকৈ লৈ যাবা। তো সেইবিলাক কোৱেশ্চনটো দি দিব পাৰে। এবাৰ ক'ব নোৱাৰো কেনেকৈ কোৱেশ্চন আহিব, এইবিলাক চাই যাব আপোনালোকে। ৱাইপাৰ কেনেকৈ অন কৰে, ৱাইপাৰ মানে কিছুমান গাড়ীৰ পাৰ্টছৰ নামবিলাকো জানি থলে ভাল। ৱাইপাৰ, ইণ্ডিকেটৰ, সিগনেল, হাজাৰ লাইট এইবিলাক সব আপোনালোকে জানি থলে ভাল। গাইজ এতিয়া থাকি গ'ল ইংলিছ। সো ইংলিছো সেম আহিব, ইমান টান নাহে ড্ৰাইভাৰ এক্সামত। একচুয়ালি যোনটো বেসিক জানিব লাগে এলফাবেট স্মল লেটাৰ কেপিটেল লেটাৰ ডিকশনাৰী আহিব পাৰে। ডিকশনাৰীত ৱৰ্ড কিছুমান দি দিব, ডিকশনাৰীত সজাব লাগে, কোনটো প্ৰথমত আহিব কোনটো লাষ্টত আহিব এইবিলাক আহিব পাৰে। ডিকশনাৰীটো আপুনি ভালকে চাই যাব। আৰু ভাৱেলছ আহিব পাৰে আৰু এণ্ড কত বহাব লাগে, আৰ্টিকলছ এইবিলাক মানে যিবিলাক ক্লাস 10 লেভেললৈকে যিবিলাকে পুৰা বেসিক
লেভেলৰ যিবিলাক ইংলিছ গ্ৰামাৰ সেইবিলাকে আহিব ড্ৰাইভাৰ এক্সামত ইমান টান নাহে বাৰু তাৰপিছত আপোনালোকে চাব লাগিব কিছুমান জিকে টো মানে ক'ব নোৱাৰি কৰ পৰা কি দিয়ে কিন্তু বেছি কঠিনো নিদিয়ে কে বেছি টানো নিদিয়ে মডাৰেট কুৱেশ্যন থাকিব জিকে আপোনালোকে ভালকৈ পঢ়ি যাব তো বেষ্ট অফ লাক থাকিল আৰু কিছুমানে সুধি আছিলে এইবিলাকৰ এনসাৰ মই দি আছো এতিয়া মানে সুধি আছিলে যে মোক যিবিলাকে গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম দিব সিহঁতে ড্ৰাইভাৰ এক্সামতো এপ্লাই কৰিছিলে সো সিহঁতে ড্ৰাইভাৰ এক্সামটো দিব পাৰিব কি নাই একচুৱেলি গ্ৰেজুৱেশ্যন লেভেলৰ এক্সামটো হ'ব ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে আৰু ড্ৰাইভাৰ এক্সামটো হ'ব 1:30ৰ পৰা 4:30লৈকে আই থিংক সো আপোনালোকে এটাৰ এক্সামৰ পিছত আৰু এটা এক্সাম দিব পাৰিব চিন্তা কৰিব নালাগে